লকডাউনৰ সময়ছোৱাত আমি ফিলবাৰী ৰবৰগুৰি গাঁৱৰ যুৱ সমাজে একত্ৰিত হৈ গাঁওখনৰ কিছু উন্নয়নমূলক কাজ আমি কৰিছোঁ। যেনে ধৰক আমি গছপুলি ৰোপণ কৰিছোঁ। লগতে আমি গাঁওখনৰ মূল পথটোৰ দুই কাষে থকা পকী খুঁটাবিলাকত আমি বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছোঁ। লগতে আমাৰ এই গাঁওখনত যিবিলাক ৰাজহুৱা স্থান আছে, যেনে ধৰক স্কুলবিলাক আছে আমাৰ ফিলবাৰী শংকৰদেৱ শিশু নিকেতন, আমি শংকৰদেৱ শিশু নিকেতনতো কিছুমান ছাত্ৰসকলৰ উপযোগী হোৱাকৈ কিছুমান ছবি আমি অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে আমি গাঁওখনৰ চাৰিওদিশত আমি যথেষ্ট সংখ্যক এতিয়া গছপুলি ৰোপণ কৰিলোঁ আৰু আগলৈ আমি ৰোপণ কৰিম। তেনেকৈ আমি আৰু যিবিলাক ঠাই সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ আমি চিন্তা চৰ্চা কৰি আছোঁ। তেনেকৈ আমি সকলোৱে কামবিলাক কৰি আছোঁ। আজি লকডাউনৰ সময়ছোৱাত আমাৰ গাঁৱৰ বন্ধু সমুজ্জ্বল শইকীয়াৰ উদ্যোগত আমি গাঁৱৰ যুৱ সমাজে যিটো সামাজিক দূৰত্ব বজাই ৰাখি আমি গাঁৱৰ যিবিলাক ৰাস্তাৰ কাষত থকা পকী বিদ্যুৎ খুঁটাৰ যি পকী খুঁটা আছে, সেই পকী খুঁটাসমূহত আমি বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছোঁ। আৰু লগতে আমাৰ যি সমুজ্জ্বল স্থানত স্কুল ঘৰেই হওক বা আৰু বিভিন্ন ধৰণৰ যিবিলাক সৌন্দৰ্যবৰ্ধক এৰিয়াবিলাকত আমি বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিছোঁ। আৰু